মাছ কণী পাণ আলু পিঁয়াজ নহয়, এইবাৰ শ্ৰমিকৰ সিন্ডিকেট। BRMGSS নিযুক্তিৰ নামত সংগ্ৰহ কোটি কোটি টকা। আপুনি পূৰ্বতে নুশুনা এক ভয়ংকৰ কেলেংকাৰী। এইখন অসমত আপুনি কি কি কেলেংকাৰীৰ কথা শুনিছে বাৰু? কংগ্ৰেছৰ শাসনৰ APSC কেলেংকাৰী, বিজেপিৰ শাসনৰ SI কেলেংকাৰী। নিযুক্তিৰ নামত সংঘটিত এই দুটা কেলেংকাৰী এই পৰ্যন্ত বিয়াগুম কেলেংকাৰী। পিছে APSC আৰু SI নিযুক্তিৰ কেলেংকাৰীতকৈ ডাঙৰ নহ'লেও কোনো গুণে সৰু নোহোৱা আন এক কেলেংকাৰী সংঘটিত হৈছে এইখন অসমত। এই পৰ্যন্ত বিশেষ চৰ্চা নোহোৱা এই কেলেংকাৰী হৈছে ভাৰতীয় ৰেল মালগুদাম শ্ৰমিক চমুকৈ BRMGS নিযুক্তিৰ কেলেংকাৰী। কেৱল অসম নহয়, BRMGS নিযুক্তিৰ নামত সমগ্ৰ উত্তৰ পূবত লুণ্ঠন সিন্ডিকেট চক্ৰৰ। BRMGSS ভাৰতীয় ৰেল মালগুদাম শ্ৰমিক সংঘ। ভাৰতীয় ৰেলৰ ৱেৰহাউচ অৰ্থাৎ মালগুদাম শ্ৰমিকসকলৰ একত্ৰিত এক সংগঠন। ই হৈছে ভাৰতীয় ৰেলৰ সবাতোকৈ বৃহৎ সক্ৰিয় সংগঠন। দেশৰ উন্নয়নৰ স্বাৰ্থত শ্ৰমিকসকলক নিবনুৱা, দৰিদ্ৰতা, ক্ষুধা, বঞ্চনা আৰু নিৰক্ষৰতাৰ পৰা মুক্ত কৰি এখন সুস্থ, সমৃদ্ধিশালী, সংস্কৃতিবান আৰু শক্তিশালী ভাৰত গঢ়ি তোলাটোৱেই এই সংঘৰ একমাত্ৰ লক্ষ্য। আজিৰ তাৰিখত এই সংঘৰ অধীনত থকা শ্ৰমিকৰ সংখ্যা প্ৰায় 6,85,000। দৰমহা 19,000ৰ পৰা 35,000 পৰ্যন্ত। ভাৰতীয় ৰেলৰ এই মালগুদাম শ্ৰমিক নিযুক্তিৰ নামতেই সংঘটিত হৈছে লুণ্ঠনৰ এক ভয়ংকৰ সিন্ডিকেট। সমগ্ৰ উত্তৰ পূবত জাল পেলাইছে এই সিন্ডিকেট চক্ৰই। নিযুক্তিৰ এই বৃহৎ সিন্ডিকেট চক্ৰৰ নেতৃত্বত পঞ্চানন ডেকা, পৰিচয় BRMGSSৰ উত্তৰ পূব শাখাৰ সভাপতি। ৰঞ্জন পেগু, পৰিচয় BRMGSSৰ অসমৰ সভাপতি। আৰু ধন কুমাৰ ডেকা, পৰিচয় BRMGSSৰ উত্তৰ পূব শাখাৰ ইনচাৰ্জ। আমাৰ হাতত পৰা তথ্যমতে সমগ্ৰ উত্তৰ পূবত BRMGSSৰ নেতৃত্ব বহন কৰা দুই ডেকা আৰু পেগুৰ সেউজ সংকেত লৈ শ্ৰমিক নিযুক্তিৰ নামত ধন সংগ্ৰহত নামি পৰিছে তেওঁলোকৰে একাংশ বিশ্বস্ত লোক। অসমকে ধৰি উত্তৰ পূবৰ 7 ৰাজ্যত চলিছে ধন সংগ্ৰহৰ অভিযান। 3 লাখৰ পৰা 7 লাখ পৰ্যন্ত সংগ্ৰহ একোজন চাকৰি প্ৰত্যাশীৰ পৰা। বিগত 1.5 বছৰৰ পৰা চলি আছে চাকৰিৰ নামত এই লুণ্ঠন। কিন্তু টকা দিয়াৰ 2-3 মাহৰ ভিতৰতে চাকৰি হ'ব বুলি ভবা বহুতে চাকৰি লাভ নকৰাৰ বাবেই লাহে লাহে পোহৰলৈ আহিছে লুণ্ঠনৰ এই কাহিনী। আমাৰ হাতত পৰা তথ্যমতে ডেকা আৰু পেগু বাহিনীয়ে চাকৰি দিম বুলি সংগ্ৰহ কৰা এই ধনৰ এটা ভাগ যায় BRMGSSৰ পাছোৱান উপাধিৰ এজন কেন্দ্ৰীয় শীৰ্ষ বিষয়ববীয়ালৈ। পাছোৱানৰ হাতলৈ এই ধন গৈ পোৱাত আগভাগ লয় পশ্চিমবংগৰ সীমামন্ত্ৰী নামৰ আন এগৰাকী বিষয়ববীয়াই। শেহতীয়াভাৱে পোহৰলৈ অহা ৰেলৰ শ্ৰমিক নিযুক্তিৰ এই কেলেংকাৰীক লৈ ইতিমধ্যে প্ৰতিক্ৰিয়া আৰম্ভ হৈছে সংগঠনটোৰ ভিতৰ চৰাত। কেনেকৈ কোন কোন লোকক চাকৰি দিম বুলি বঞ্চনা কৰিছে এইসকলে, পৰৱৰ্তী প্ৰতিবেদনত আমি পৰ্যায়ক্ৰমে দেখুৱাই যাম এই বৃহৎ কেলেংকাৰীৰ প্ৰতিটো তথ্য। ধন্যবাদ।